মই চুম্পি গগৈ মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি ব্লগটো অলপ বিশেষ হ'ব। বিশেষ বুলি এইকাৰণে কৈছোঁ যে সকলোৱে জানে যে আগত বহাগ বিহু আহি আছে। আমি সকলোৱে বহাগ বিহুটো উদযাপন কৰিব বিচাৰোঁ নহয় জানো? আপোনালোকেও তাৰ বাবে প্ৰস্তুতি চলাইছে নিশ্চয়। আমাৰ অঞ্চলৰ সমূহ ৰাইজেও বহাগী আদৰিবৰ কাৰণে প্ৰস্তুতি চলাইছে। কৰ্মশালা অনুষ্ঠিত হৈছে, য'ত নেকি মোৰ ছোৱালীজনীও অংশগ্ৰহণ কৰিছে কৰ্মশালাত। আজি সেয়াৰে কৰ্মশালাৰ কিছুমান অংশ আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। চাবচোন, এয়া হেঁতিও চব ওলাই আহিছে। চাব দেই, আমাৰ ছোৱালী ল'ৰা চব আহিছে। ইয়া গৈ আছে, এইফালে সোমাই আহিব লাগে ৰেলৰ আলিটো কিনাৰে কিনাৰে। এইয়া শুনছা, এফালে চা আকৌ চবে। এফালে এফালে কৰ্মশালাটো এজন ব্যক্তিয়ে ইয়াত আমাৰ গাঁৱতে শিকাবলৈ আহিছে। সেইজনক আপোনালোকে সকলোৱে চিনি পায়। এজন হ'ল ৰঞ্জিত গগৈ। ইয়া ৰেডি হৈছে। জানো হা বজাবা জানো? One to go, two to go, oh! One, two, three, go. যোৱা নাচাগে, যোৱা সেই ল'ৰা ভং নচুৱাব। যোৱা যোৱা আকৌ নচোৱাগে যোৱা। আমাৰ শুনাই কি কৰিছা? কি কৰিছা? দিগদাৰ কৰিছা? ই ছোৱালী জোকাইছে দেই। কৈছে নকৰিবা আকৌ। নাচনীবোৰ এতিয়া বহি লৈছে। ল'ৰাবোৰক নচুৱাই আছে। এইফালে এইফালে দাদাহঁতৰ ওচৰলৈ যোৱা। অভি দাদা ওচৰলৈ। ৰগৰ ওপৰ চুচনি চাপৰ, মূলৰ অংগ হ'ল চাৰিটা। ৰগৰ ওপৰ চুচনি চাপৰ, হয় নাই? প্ৰথম কি ক'লো? ৰগৰ ৰগৰ বজাব লাগিব। আজি ৰঞ্জিত দা নাই, বাকীসকলে শিকাইছে।
হিচাপে ভালে হৈছে হয় নব ভালে হৈছে কিছুমানেতো একেবাৰে নাজানে ইয়াত ঢুলীয়া নাচনী ভাগৰ লাগিলে সোনকালে গুচি আহিব হয় দে বাহঁতে নাচি আছে ব'লা ব'লা বাহঁতত ধৰি লোৱা অৰ্থি বাহঁতত ধৰি লোৱা অঁ গুড় লৈ আছা গুড়ডোখৰ তাত চাহ খাবলৈ দিছিলে গুড়ডোখৰ লৈ আহিছা হাতত কাক দি কালৈ লৈ আহিছা গুড়ডোখৰ সুধাহত ব'লা হইয়া আপাহেঁত গ'লেই আগত ভাগৰ ফ্ৰেণ্ডক লগ পালে হয়নে আপাদো এজনী হয়নে এজনী আপাদো আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বাই